হাই ফ্ৰেণ্ডসকল, মই মল্লিকা আপোনালোকক স্বাগতম জনাইছোঁ মোৰ নতুন ইউটিউব চেনেল মল্লিকা আছামিজ ব্লগ এণ্ড ৰেচিপি। আজি মই প্ৰথম ৰেচিপি ভিডিঅ' হিচাপে আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ এটা ময়দাৰ কেক ৰেচিপি। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আহক তেনেহ'লে আজি আমাৰ ভিডিঅ'টোলৈ আগবাঢ়োঁ। আৰু কেকৰ ৰেচিপিটোৰ কাৰণে আমাক প্ৰয়োজন হ'ব 2টা ডিম, সৰু এবাটি লৈছোঁ চেনি, এবাটি ৰিফাইন নহয়, আচলতে এইটো হ'ল ৰাইচ ব্ৰেন অইল লৈছোঁ। আৰু এই বাতিটোৰ জোখাৰে মই 1.5 বাটি লৈছোঁ ময়দা, অলপ বেকিং পাউডাৰ লাগিব, 2টা ইলাচি মই থেতেলিয়াই লৈছোঁ। আহক এতিয়া আমি আৰম্ভ কৰোঁ। আমি 2টা ডিম ভাঙি ল'ব লাগিব। ভাঙি এই ডিম 2টা প্ৰথমে ফেটি ল'ব লাগিব। ফেটিবৰ কাৰণে আপুনি মিক্সি ব্যৱহাৰ কৰিব পাৰে বা বিভিন্ন ইলেক্ট্ৰিক ব্লেণ্ডাৰো থাকে, সকলো ইউজ কৰিব পাৰে। কিন্তু আজি মই অতি সহজভাৱে কেনেদৰে বনাব পাৰি তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। প্ৰথমতে আমি এখন কাটা চামুচেৰে এই ডিম 2টা ফেটি ল'ম। আচলতে বস্তুকেইটা ফেটোতে আপোনালোকে একেটা পদ্ধতিৰে ফেটিব। আমি 5-6 মিনিট সময় ভালদৰে ফেটি একে পনীয়া কৰি ল'ম। ইয়াত চাওক 5 মিনিট সময় ফেটাৰ পিছত আমাৰ ডিমৰ বেটাৰটো এনেদৰে হ'ল। এতিয়া ইয়াত আমি চেনিখিনি মিহলাই আকৌ 5-6 মিনিট সময় ফেটি ল'ম। আৰু প্ৰয়োজন হ'লে ইয়াত আমি গাখীৰো ব্যৱহাৰ কৰিব পাৰিম। চাওক একেটা হাতেৰে এনেদৰে একেটা ফালেৰে আপোনালোকে চামুচখনেদি এনেকৈ ফেটি থাকিব লাগিব আৰু এটা পাতল কনচিষ্টেঞ্চি হোৱালৈকে ইয়াত ফেটিয়েই থাকিব লাগিব। ইয়াত চাওক ডিম আৰু চেনিখিনি আমি ভালদৰে ফেটাৰ পিছত দেখিবলৈ এনেকুৱা হৈছে। ইয়াত এতিয়া আমি ৰিফাইন বা ৰাইচ ব্ৰেন অইল মিক্স কৰি দিম। মই ৰাইচ ব্ৰেন অইল লৈছোঁ, আপোনালোকে যি খায় তাকে ইউজ কৰিব পাৰে। ইয়াত ঘিউ বা বাটাৰো ইউজ কৰিব পাৰে। এতিয়া আমি আকৌ পুনৰ এই গোটেইখিনি মিলাই লৈ আকৌ আগৰ দৰে 5-6 মিনিট সময় ভালদৰে ফেটি ল'ম। আমি ইয়াত তেল দিয়াৰ পিছত ভালদৰে ফেটি ল'লোঁ আৰু ইয়াত আমি এতিয়া খুন্দি ৰখা ইলাচিকেইটা দিম। আপোনালোকে ইয়াৰ সলনি ভেনিলা এচেঞ্চ ইউজ কৰিব পাৰে। মোৰ ওচৰত ভেনিলা এচেঞ্চ নাই কাৰণে মই ইলাচি দিছোঁ যাতে ডিমৰ গোন্ধটো নাহে। আৰু অকণমান সময় ফেটি লোৱাৰ পিছত ইয়াত আমি এতিয়া চালি ৰখা ময়দা আৰু ময়দাত অকণমান আমি দিম বেকিং পাউডাৰ। আৰু আপোনালোকে পৰিমাণটো চাই দিব। ইয়াত মই এতিয়া বেকিং পাউডাৰ ফুল 1 চামুচ দিয়া নাই, তথাপিতো এয়া দিছোঁ। আৰু এতিয়া এই ময়দাখিনি দি আমি ভালদৰে আকৌ পুনৰ ফেটি ল'ম। আৰু এনেদৰে ভালদৰে আকৌ 5-6 মিনিট সময় ফেটি ল'ব ভালদৰে। আৰু এয়া আমাৰ কেকৰ বেটাৰটো বৰ্তমান ৰেডি হৈ গ'ল। ইয়াক আমি যিটো বাতিত কেকটো বনাম সেই বাতিটো আমি তৈয়াৰ কৰি ল'ম। বাতিটোৰ কাৰণে কেকৰ বেটাৰখিনি ঢালিবৰ কাৰণে আমি ইয়াত অকণমান ৰিফাইন বা ৰাইচ ব্ৰেন অইল মিহলি কৰিলোঁ। মিহলি কৰি ইয়াত চাৰিওফালে ভালদৰে লগাই দিলোঁ যাতে কেকটো উলিয়াওঁতে কোনো ধৰণৰ অসুবিধা নহয়। আৰু ইয়াত আমি অকণমান ময়দা ছটিয়াই ল'ম। আপোনালোকে ইয়াত বাটাৰ পেপাৰ ইউজ কৰিব পাৰে বা এনেকৈ সাধাৰণ কাগজো ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই এনেদৰে ময়দা ছটিয়াই দি ভাল পাওঁ। এনেদৰে দিয়াৰ পিছত আমি এতিয়া এই বাতিটোলৈ কেকৰ বেটাৰখিনি ট্ৰান্সফাৰ কৰি দিম। আৰু আপোনালোকে চাওক কনচিষ্টেঞ্চিটো কেনেকুৱা সুন্দৰ হৈছে। আৰু ইয়াক আমি কেৰাহীত বেক কৰিম, যিহেতুকে মই কেৰাহী 10 মিনিট সময়ৰ কাৰণে কেৰাহীখন প্ৰিহিট দি পিনি নিমখ দিছোঁ। আচলতে মই নিমখ দি প্ৰিহিট হ'বলৈ দিছোঁ। আৰু আমি ইয়াত এতিয়া কেকৰ বেটাৰখিনি ৰেডি কৰি ল'ম। স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। এয়া চাওক আমি কেকৰ বেটাৰখিনি বাতিটোলৈ ট্ৰান্সফাৰ কৰাৰ পিছত আমি বাতিটো অলপ এনেদৰে থেতেলিয়াই দিব লাগিব যাতে ভিতৰত থকা এইবোৰ দেখিছেনে আপোনালোকে ফুটাবোৰ ওলাই আহিছে, নহ'লে ভিতৰত থাকিলে কেকটো ভালদৰে নুফুটিব। গতিকে অকণমান এনেদৰে থেতেলিয়াই দিব।
কেৰাহীখন 10 মিনিটৰ কাৰণে প্ৰিহিটত দি থৈছোঁ আৰু ইয়াত দেখিছেনে নিমখ দিছোঁ। আপোনালোকে নিমখৰ সলনি এনেকুৱা ধৰণৰ ষ্টেণ্ড ব্যৱহাৰ কৰিব পাৰে। মই কিন্তু কোনো ধৰণৰ ষ্টেণ্ড দিয়া নাই আৰু আমি ইয়াত এতিয়া কেকৰ বাতিটো এনেদৰে বহাই দিম আৰু বহাই ল'টো মিডিয়াম কৰি ৰাখিম গেছটো আৰু ইয়াত এখন কাঁহীয়ে বা ঢাকনাই আপোনালোকে এনেকৈ ঢাকি ৰাখিব পাৰে আৰু ইয়াৰ ওপৰত আপোনালোকে গধুৰ এটা বস্তু দি থ'ব। মই বাৰু এইটো এটা আচাৰৰ টেমাকে দিছোঁ গধুৰ হৈ থকাৰ কাৰণে আৰু এইটো আধা ঘণ্টাৰ পিছত আমি চেক কৰি চাম। এয়া চাওক সম্পূৰ্ণ 45ৰ পৰা 50 মিনিটৰ ভিতৰত আমাৰ কেকটো এনেদৰে ফুলি আহিছে আৰু সুন্দৰকৈ সিজি গৈছে। গতিকে এইটো আমি এতিয়া বেলেগ এখন এয়া চাওক কিমান স্পঞ্জি হৈছে কেকটো। এনেদৰে ছাইডটো আঁতৰাই লৈ এতিয়া আমি এখন থালত সুন্দৰকৈ উলিয়াই ল'ম। এয়া চাওক কেকটো আমি এনেদৰে ছাইডৰ পৰা বাতিটোৰ পৰা এনেদৰে অলপ চেঁচা হৈ এনেদৰে আঁতৰাই এতিয়া আমি এখন থালত দি এইদৰে থপথপাই দিব